নিকু এণ্ড গাৰ্গী ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আহকচোন আজি এনে এখন ধুনীয়া ঠাইলৈ গৈ আছোঁ, আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। জানো কিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। হয়, আমি গৈ আছোঁ ধেমাজিৰ হাবুঙলৈ। নিশ্চয় নামটো শুনিছে নহয়নে? বহুত মহিমা থকা তাত আহোমৰ ৰাজধানী। ব'লকচোন। এয়া আমি পাইছোঁ লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টি। ইয়াৰ দুইটা কাষতে গছ গছনিৰে ভৰি আছে। সোণাৰু আৰু আজাৰে গোটেই ফুলি ধুনীয়া হৈ আছে। চালেই চাই থাকিবলৈ মন যোৱা হৈছে। এয়া চাওক কিমান ধুনীয়া হৈছে দেখিছেনে? আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যিসকল এইফালেদি আহি আছে তেওঁলোকে চাগে দেখিছেই। ব'লকচোন। এয়া আমি পাইছোঁহি দুৰ্গা মন্দিৰ। আমাৰ সঁচাকৈ লখিমপুৰ জিলাখন বহুতেই ধুনীয়া নহয়নে? মঠ মন্দিৰে ভৰি আছে নহয় জানো? এতিয়া দুৰ্গা মন্দিৰ পিছতে পামহি এতিয়া গণেশ মন্দিৰ। গণেশক সেৱা লৈ এয়া আহি পালোঁ ফাইনেলি হাবুং। এয়া দেখিছেনে? এয়া হাবুঙৰ মূল গেটখন। এয়া দেখিছেনে? ইমান ধুনীয়া লাগিছে পৰিৱেশটো। সঁচাকৈ বহুতেই ধুনীয়া দেই। আজি ছোৱালীজনী বাৰ্থডে, সেইকাৰণে হাবুঙতে শৰাই এখন দিওঁ বুলি আহিলোঁ। বহুত দিনৰ পৰা আহিমকে ভাবি আছিলোঁ আৰু ফাইনেলি আজি আহি গ'লোঁ আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিসকল অহা নাই আহিবচোন, সঁচাকৈ বহুতেই ধুনীয়া। ব'লকচোন। এতিয়া আমি চাকি জ্বলাই লওঁ। ইয়াতে চাকি বন্তি জ্বলোৱা হয় আৰু তামোল পাণ অৰ্চনীও দিয়া হয়। ইয়াত চাওক, ইয়াত ভক্তবৃন্দই ধুনীয়াকৈ চাকি বন্তি জ্বলাই আছে। এইফালে এয়া আমাৰ নবজনীয়ে বন্তি জ্বলাই আছে। চাকি বন্তি জ্বলাই সেৱাই লোৱাৰ পিছত আমি শৰাইখন দিবলৈ যাম মূল মণ্ডপত। সেৱা এখন কৰি ল'লোঁ। ছোৱালীজনী যাতে ভগৱানে ভালে কুশলে ৰাখে, বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পায়, ৰক্ষা কৰে। চাকি বন্তি জ্বলোৱা হৈ গৈছে। এতিয়া এই ভাগত শৰাই দিয়া হয়। আপোনালোককো যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইখন ইয়াৰ ভিতৰতে শৰাই দিয়া হয়। ইয়াতে আপোনালোকে হাঁহ মুৰ্গী এইবোৰো আগবঢ়াব পাৰে। এই ভাগ ইয়াত দেখিছেনে? আমি শৰাই দি সেৱা ল'লোঁ। লোৱাৰ পিছতো আপোনালোককো অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আমাৰ এতিয়া হৈ গৈছে। এতিয়া ওলাই আহি ফটো কেইখনমান নুতুলিলে কেনে হ'ব নহয় জানো? এতিয়া আপোনালোককো এয়া দেখুৱাইছোঁ। এইফালে মানুহজনে আকৌ মোক ফটো কেইখনমান তুলি দিলে। কি আমাৰ শৰাই আগবঢ়োৱা কাম সকলো কামখিনি হৈ গ'ল। এতিয়া অলপ কেইখনমান ফটো তুলি লওঁ আৰু গোটেই চৌদিশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে নহয়নে? ইয়াত দেখিছেনে? বহুত দূৰ দূৰণিৰ পৰা আহে। ইয়াত মনৰ আশা পূৰণ হয়। ইয়াত হাঁহ মুৰ্গী আগবঢ়োৱাৰ পিছত ধুনীয়া জেগা আছে, তাতে বনাই মেলি খাই যাবও পাৰে। আৰু দূৰ দূৰণিৰ পৰা অহাসকলে বাচন বৰ্তন অনাত অসুবিধা হ'লে কমিটিয়েও যোগান ধৰে। এয়া চাওক কিমান ধুনীয়া নহয়নে? মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব দেই। লাইক কমেণ্ট কৰাৰ উপৰিও
প্ৰথমবাৰলৈ যদি মোৰ চেনেললৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মৰম চেনেহে মোক অন্য ভিডিঅ' বনাবলৈ উৎসাহ দিব। ছোৱালীজনীয়ে থাকি বহুতেই ভাল পাইছে, দেখিছেনে? ষ্টেপত উঠা-নমা কৰি আছে নবৌৰ লগত। আপোনালোকেও আহিবচোন, বহুত মহিমা থকা হয়। আমাৰ এতিয়া হৈ গৈছে। অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ বাই বাই।